নমস্কাৰ। এই মুহূৰ্তত এটি গুৰুত্বপূৰ্ণ খবৰ দিবলৈ আপোনালোকক আগবাঢ়িছোঁ। আগম মৃগাং অধ্যাপক তাপুৰাম তাইদেৱৰ প্ৰতিমূৰ্তি আৰু সমাধিস্থলী উন্মোচন কৰা হয়। আজি ধেমাজি জিলাৰ গোগামুখ আবুতানী ক্ষেত্ৰত মিচিং জনগোষ্ঠীয় সাহিত্য কাণ্ডাৰী মিচিং সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি, গীতিকাৰ, সুৰকাৰ তথা শিক্ষাবিদ, গৱেষক, সাহিত্যিক তাপুৰাম তাইদেৱৰ আবক্ষ প্ৰতিমূৰ্তি আৰু সমাধিস্থল মিচিং অট'নমাছ কাউন্সিলৰ দ্বাৰা নিৰ্মাণ কৰি ওলোৱা হয়। আবক্ষ প্ৰতিমূৰ্তি উন্মোচন কৰে মিচিং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাইঙিয়াদেৱে আৰু সমাধিস্থল উন্মোচন কৰে MSCৰ অধ্যক্ষ সুনীল পেগু ডাঙৰীয়াই। হয়, আজি আগম মৃগাং ভট্টাচাৰ্য প্ৰফেচাৰ তাপুৰাম তাইদেৱৰ স্মৃতিত তেওঁ যিটো প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ল, লগতে সমাধি স্তম্ভ উন্মোচন কৰা হ'ল। আজি এনেই ক'বলৈ গ'লে এটি বৰ এটা আনন্দৰ দিন, কিয়নো তেখেত এজন অসমৰ সুযোগ্য সন্তান। অসমৰ মিচিং ভাষাৰ বুলিয়েই নহয়, তেওঁ ইংৰাজীৰ প্ৰবক্তা আছিলে, অধ্যাপক আছিলে কটন মহাবিদ্যালয়ত, আৰু অসম চৰকাৰৰ অধীনত বহুত গুৰুত্বপূৰ্ণ পদবীৰ দায়িত্বত তেওঁ কাৰ্যনিৰ্বাহ কৰি মূল্যৱান সেৱা আগবঢ়াই গৈছে। আজি স্মৃতি সৌধ আৰু প্ৰতিমূৰ্তি উন্মোচনৰ লগতে স্মৃতিচাৰণ সভাৰো আয়োজন কৰা হৈছে। ইয়াত বিশিষ্ট ব্যক্তিসকলে তেওঁলোকৰ নিজৰ অনুভৱ, অভিজ্ঞতা, তেখেতক লগ পোৱা, কি অনুভৱ কৰিছিল বা কি অভিজ্ঞতা হৈছিল তাৰ বিষয়ে ব্যক্ত কৰে, আৰু বহুতে এনেধৰণে ব্যক্ত কৰাৰ কাৰণে আমি বহুত কথা জানিবলৈ সুবিধা পালোঁ। এতিয়া তেখেত এজন মহান পণ্ডিত, এজন ব্যক্তিয়েই নহয়, তেওঁ নিজে এক অনুষ্ঠান। তেওঁ অসমীয়া, ইংৰাজী লগতে মিচিং ভাষাৰ তেওঁ বিদগ্ধ পণ্ডিত আছিল। তেওঁ অকল ভাষাবিদেই নাছিলে, তেওঁ ধ্বনিতত্ত্ববিদো আছিলে, সাহিত্যিক আছিলে, সংস্কৃতি জগতত তেখেতে সংগীতজ্ঞ আছিলে, আৰু তেখেতে লেখক আছিলে, কবি আছিলে। গতিকে এনে এজন অসমৰ সুযোগ্য সন্তানক আমি সদায় স্মৰণীয় কৰি ৰাখিবৰ কাৰণে আজি যিটো পদক্ষেপ মিচিং অট'নমাছ কাউন্সিলৰ ফালৰ পৰা তেখেতৰ প্ৰতিমূৰ্তি স্থাপনৰ লগতে তেখেতৰ স্মৃতি সৌধ ইয়াত স্থাপন কৰাৰ কাৰণে নিশ্চয় আমি কবি আছিলে। গতিকে এনে এজন অসমৰ সুযোগ্য সন্তানক আমি সদায় স্মৰণীয় কৰি ৰাখিবৰ কাৰণে আজি যিটো পদক্ষেপ মিচিং অট'নমাছ কাউন্সিলৰ ফালৰ পৰা তেখেতৰ প্ৰতিমূৰ্তি স্থাপনৰ লগতে তেখেতৰ স্মৃতি সৌধ ইয়াত স্থাপন কৰাৰ কাৰণে নিশ্চয় আমি MSCক ধন্যবাদ জনাব লাগিব। লগতে আমাৰ অসমৰ বা গোগামুখ অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলে ইয়াত আহি সহযোগিতা কৰি, অংশগ্ৰহণ কৰি তেখেতসকলৰ মনৰ কথা, কালচাৰৰ ওপৰত তেখেতসকলৰ মনৰ কথা, অভিজ্ঞতা ব্যক্ত কৰিলে তাৰ পৰা বহুতো লোকে হয়তো বহুত উপকৃত হ'ব বুলি মই আশা কৰিছোঁ।